তাকে গাইছ কি লেভেলত একদম বংলা জ্বলা সানি আছে আমত একদম হাত চাত পুৰবোৰ শুনে বংলা জ্বলা ইটো হ'লে কচিৰি জুই মাৰিব গাইছ আৰু আমাৰ আইতে যাই আছে পুৰা আম চাম লৈ চাবাৰে এটা আপিৰ নাম্বাৰ ললে হৈ আছে চাবাৰে ই আমাৰ ঘৰ আপিৰ মেইন এনেকুৱা লেভেলত জ্বলা আছে মানে খাব নোৱাৰি দিয়ক এনেকে একদম মানে নক'ব আৰু এই গৰমত একদম বেছি হৈ গৈছে বেক টু জিন্তুছ ব্লগলৈ স্বাগতম জনাইছোঁ গাইছ আজি ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব আজি অলপ জংঘলা টাইপৰ ব্লগ হ'ব আমাৰ আজি আমি তাৰমানে বহুত বছৰৰ ফাৰ্ষ্ট আম খাম তাৰমানে আমি মজাকৈ এতিয়া আম চাম পাৰিব যাওঁ গাইছ তো বলক আম চাম পাৰি কিনে লৈ আহোঁ এতিয়া মজাকৈ ইয়াত আম চাম পাৰি থকা হৈছে চাগে গাইছ হাংটিৰ অভাৱ সেইকাৰণে শিল মাৰিব লগা আছে এনেকৈ নক গাইছে যে আম পাৰিহে এৰিম তাৰমানে খামেই আজি আম গেৰাণ্টি আমাৰ আহি গৈছে আম চাম গুটিবৰ কাৰণে পুৰা কলপাত চলপাত লৈ আহিছে চাগে কলপাত পুৰা মাথাত দি দিছে জানো একদম ৰ'দে খাইহে ভাল পুতাক মজাকৈ আম চাম পাৰা হৈ গ'লে এতিয়া আমি মজাকৈ আম চাম কুটব লাগে গাইছে তো ৰেডি কৰি ৰাখিছোঁ বস্তুবিলাক তো ইয়াতে আছে আম এইবিলাক আৰু ইয়াতে নিমখ চিমখ আছে আৰু ইয়াতে আছে তো আমটো তাত টেঙা নে মিঠা এটা চলি ৰিয়েকশ্যন দিব তো চাই লওক কেনাই টেঙা বোলে গাইছ মানে টেঙা আম সদায় টেঙাই হ'ব লাগে গাইছ কুটি খালি আম টেঙাই হ'ব লাগে সদায় গৰুটোক চাকে গাইছ পুৰা আম খাবৰ কাৰণে বাৰে বাৰে আহিছে ওচৰত আম আমি কুটপে খুজি আছোঁ তাৰমানে কুটপে পাৰ নাই আনতে তাৰমানে খাৱাত লাগি গৈছে ইমান শখ গাইছ চাওক পুৰা খাই আছে এনে আৰে আমটো কুটি কিনে খালি গোটাব একলত খালি ভাল লাগবে নে খাই গাইছ এইটো বুজি নাপায় ইয়ালে আম চাম কুটি আছে আৰু বুঢ়ী হৈছে এটা আম খাবা ভাবক আম বোলা বস্তুটো কেনে এটা বস্তু বুঢ়া মানুহে কথাকে টানি ল'ব পাৰে এটা টেঙা বস্তু ভাবক কিমান শক্তি মানে কিমান মহত্ব আছে আমটোৰ গাইছ মই এটা ৰিভিউ দিওঁ কেনে লাগছি গাইছ অলপ টেঙা অলপ মিঠা আছে গাইছ সেইটোৱে আমৰ ইণ্টাৰেষ্ট হ'লে ইও কাটিছে আজি হৈছে আৰু আম খাৱা হ'ব আৰু আম হাত পেৰি আম বিলত লাগি গৈছে আম বিলে আছে দি আমাৰ লগত আছে এটা মেম্বাৰ তো কেনে লাগিল আম খাই কেনে লাগিছে আৰু খাব ইচ্ছা আছে না ই গাইছ আম যিমান দিয়ে সিমান খাই থাকে গাইছ আমি সেই মন্দিৰটোত আম খাই আছোঁ ধুনীয়া মন্দিৰটোত চাওক মন্দিৰটো ইমান ধুনীয়া আৰু আম খাই কেনে লাগব ইয়াতে খাবক এইফালে পানীৰ কাম হৈ আছে এইফালে মজাকৈ পাইপ চাইপ আনিছে এইগিলা চাব পাৰে চাৰো হয় পাইপ চাইপ আছে আৰু এইফালে এই তাতে কাম হৈ আছে মজাকৈ পাব্লিক হেল্থৰ কাম হৈ আছে আৰু এইফালে ইটো চিমেণ্ট মানুহ আমাৰ ঠিকাদাৰ ইটো কামটো লিট লৈছি লিট লোৱা নাই গৈছে নাই কৈছোঁ ই নহয় আৰু আছে তথাপি আছে আৰু এইগিলা মানুহ সিহঁতে বুলি নিজকে অলপ ৰজা ৰজা লাগে চবৰ মাজত বহি থকা যেন লাগছে আৰু গাইছ আমকেইটা ৰখ পে থৈছোঁ খাই আছে আমকেইটা এটা আপিৰ নাম্বাৰ ললে হৈ আছে চাবাৰে ই আমাৰ ঘৰ আপিৰ মেইন হেড লিডাৰ আইতে যাই আছে পুৰা আম চাম লৈ চাবাৰে বতৰত মানে আম খাই কিবা এটা মানে ভাল লাগে মানে অলপ ৰ'দটো দি আছে না বৰষুণ বতৰত খাইটো ভাল নালাগে কিন্তু আমাৰ যোনটো ৰ'দত আম খোৱাৰ মজাবিলাক আম কেঁচাতে খাই কিন্তু বেছি ইণ্টাৰেষ্ট পকাত খায় সেইকাৰণে এন্ধাতে বহি লৈছি আমি গম নাপাকে পুৰা খাই আছে এইফালে মজাই কাটি আছে ইয়াৰ গাছ বহুত ডাঙৰ ইয়াৰ আপোনালোকে বিশ্বাস হয়তো কৰিব নোৱাৰিব ইয়াৰ মনটো বহুত ডাঙৰ ৰিজাল্টটো জিতিব তাৰপিছত তুমি কিবা এটা ক'বা নেকি তোমাৰ ৰিজাল্ট কেনে হ'ব ৰিজাল্ট বেয়া হ'ব গাইছ মোৰো বেয়া হ'ব যেন লাগিছে আৰু ই পেট দেখাব কৈ আছে চাওক চাফাই তোৰ পেট চাওঁ আৰু গাইছ গোটা পাই এই পাইপ চুৰ কৰাৰ মাথা মাৰি আছে ৰাতিপুৱালৈ উঠাব গিলা চাওক এডাল কম দাম হ'ব গোটা পাই মাথা মাৰি আছে উঠোৱা আৰু গাইছ আজি বতৰটো চাওকচোন কি মজা ধুনীয়া বতৰ এই এতিয়া চলি দেখছি না গাইছ নকলে এন্দৰ কথা শুনিলে আপোনালোকৰ বেয়াই লাগিব ভাত নিয়াতে গাইছ ঘৰত সেইকাৰণে আমৰ কাৰণে এনেকৈ মৰি আছে ৰ'দে ৰ'দে আম খাই যাই থাকে গাইছ প্ৰপ'জ কৰিব আহিছে মোক আপি আনবাছি মোৰ নাই পুৰা ফিগাৰ দেখিছে ইফালে এন্দে পুৰা আম কাটাত ব্যস্ত এন্দে গাইছ অলপ কামিলা চলি কিন্তু ফটোশ্বুট কৰা জেগা চাওকচোন ক'ত ফটোশ্বুট কৰিব গৈছি তাৰ পৰাই পল্লি গাইছ হাৰা এডালো নাথাকিব গাইছ এতিয়া ৰখি আছোঁ আম কুটি আছে গোটাই আম কুটা হ'লে খাম গাইছ এইটো ছাগালটো দেখিছে না এইটো ছাগালটো কোনটো ছাগালৰ কথা কৈছে জানেনে এইটোৰ কথা
আৰু সৌ চলি এটা আহিছে মাত্ৰ স্কুলৰ পৰা আহিছে নাম লোৱা চেতান হাজিৰ ফাইনেলি পুৰা আম চাম কুটা হৈ গ'ল এতিয়া পুৰা চাইড কৰি আছে মানে জ্বলা আনিবৰ কাৰণে পঠাইছে তাক বঙলা জ্বলা ইটো খালি কচি দি জুই মাৰিব আহিছে খাম আজি জুই মাৰিলে খাম বঙলা জ্বলা খানা হৈ আছে কুটা চুটা হৈ গ'ল এতিয়া মানে সানি আছে বঙলা জ্বলাটো মেইন বস্তুটো এইটো খানাৰ ভিতৰত মানে সোঁতটো লাগিব এইটো সানি লওঁ তাৰপিছত দেখাই আছোঁ গাইছ আগলৈ গুঠি কি লাগে এতিয়া আমাৰ চব ৰেডি গাইছ পুৰা মজাকৈ ভগাই দিয়া হৈছে এতিয়া গাইছ খালে হ'ল আৰু কেনেকুৱা বা হৈছে খালে গম পাম হৈ গ'ল পুৰা আম চাম গোটা আমি মজাকৈ আম চাম খাই আছোঁ দেখলে খাই আছে তো তাম জ্বলা আছে গাইছ কটি ফুৰিব যি ভাস্কৰ কেনে জ্বলা তামনে কেনে জ্বলা তামাম গাইছ ভাল হৈছে না এনেকুৱা লেভেলত জ্বলা আছে মানে খাব নোৱাৰি দিয়ক এনেকৈ একদম মানে নক'ব আৰু এই গৰমত একদম বেছি হৈ গৈছে অলপ গাইছ বহুত জ্বলা আছে আৰু ভিডিঅ'টো বেছি দীঘল নকৰো তো গাইছ এতিয়া মজাকৈ আমি কলত যাই কিনে একদম মুখ চুখ দিব লাগিব এতিয়া অলপ ভাল লাগিব তো গাইছ আজি ভিডিঅ'টো মানে যদি ভাল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ বাই বাই জয় অসম তো গাইছ লেল বহি গৈছে চবৰে এনেকুৱা জ্বলা আছে পাগলা হৈ গৈছে এনে কি কৰোঁ কি নকৰোঁ লাগি গৈছে তই কেনে জ্বলা এক চাবাৰে খাম চাওঁ তাৰ